আজি আমি 31 ডিচেম্বৰ মনাইছোঁ ইয়াৰ বাজনী ঘৰত খুব মাতি থাকে হেঁপাহে মানে বিৰাট মৰম কৰে মোক সেইদিনা আহোঁতে যে ট্ৰেইনত মই অকণমান দেখাইছিলোঁ ট্ৰেইনত যে লগ কৰি পেলাই মোক ফেৰি দি গৈছিলে এতিয়া আজি আহিলোঁ তালৈ এতিয়া ঢেৰ কিবা কিবি বনাইছে এইবোৰ হাঁহ মুৰ্গী এইপিনে মাছ মই দেখিব পৰা নাই দেই ঢেৰ বনাইছে মানে এতিয়া আমি খাবলৈ পাইছোঁ আৰু আজি 31 ডিচেম্বৰ আমি এনেকৈয়ে আৰু এয়া মুৰ্গী মাংস প্লেটত লৈ খাইছে এয়া হাঁহৰ মাংস মাছৰ আঞ্জা দাইল মাছ ফ্ৰাই বেঙেনা ফ্ৰাই মানে আইটেম বহুত হৈছে ন মই ভাত অলপ উলিয়াই থৈছোঁ সেইটো কাৰণে দাদাই খাই আছে এয়া ভাল লাগিলে তেখেতসকল আজি আমাৰ ঘৰলৈ আহিলে পদধূলা দিলে 31st বুলি মোৰ সংগী হ'বলৈ আহিলে খুবেই ভাল লাগিলে থেংক ইউ অহাৰ বাবে পিছদিনা এয়া 1 তাৰিখে আমি নামৰূপলৈ বুলি গৈ আছোঁ আৰু তাত গৈ পাই এতিয়া আমি চুঙাচাউলৈ জুতি ল'মগৈ চাই থাকক ভিডিঅ'টো শেষলৈকে আজি আমি আহিছোঁ অৰ্চনা ঘৰলৈ নামৰূপ আৰু এতিয়া আমি গৈছোঁ এফালে আপোনালোকে চাই থাকিব দেখুৱাম ক'ত ক'ত যাম নামৰূপতে ধুনীয়া ঠাই এখন আছে তালৈ যাম সবেই কি ক'ম আজি আমাৰ ঘৰত বাহঁত আহিছে বহুত ভাল লাগিছে 2 তাৰিখৰ দিনা ৰাতিপুৱা আমি নামৰূপৰ পৰাই ভণ্টি এজনীৰ ঘৰত জাল দিয়া খাবলৈ ওলাইছোঁ ওচৰতে হয় বেছি দূৰ নহয় ৰঙাজান বুলি কয় ঠাইডোখৰ চাই দিয়ক এইফালে অকণমান চাই দিয়ক দেশী মুৰ্গীটো অকণমান টানি দে নহয় দেই দেশী মুৰ্গী টানি দিছোঁ অকণমান পাতত দেশী মুৰ্গী পাতত টানি দে বঢ়িয়া এনেকুৱা পিতলিবোৰ লৈ এনেকৈ জুই সেকি থাকিবলৈ ভাল লাগে ন মৌচুম বা একদম হেৰি কামত দি দিয়া আছে ব্ৰইলাৰটো আপোনাৰ দায়িত্ব কি মই বনা কাপোৰ মেলাই ল'বা নেলাগে বেয়া হ'লে হওকচোন এইটো দূৰ আহি এতিয়া মোৰ ভাগত ৰান্ধনি পাল পৰিছে উপায় নাই নেৰান্ধিলেও নহয় ৰান্ধি ভালেই পায় যিহেতু পঠিয়াই দিলে হেৰি হৈছে যে ইমান দূৰৰ পৰা কৰিব লাগিব কইরা যদি আমি সবে বসে কইরা যদি মোট
আমাৰ ৰোপণ ফাৰ্ষ্ট হ'বতো ন? ভণ্টি কি লাগে আৰু ৰোপণক কি লাগে? স্পেচটো হেৰি হৈ গৈছে আপোনাৰ। অ'কে ভাত পানী খাই আজৰি হৈ ওচৰতে বিল এখন আছে, সেইখন চাবলৈ বুলি ওলাই আহিছোঁ। বহুত পুৰণি বিল আছিলে মানে এনেকৈ আমি জানো মানে নগাহলা বিল বুলি জানো, কিন্তু এতিয়া বিলখন মানে বৰ্তমান আধা অংশই আছেগৈ। আধা মানে কিছুমান সেই শিলৰ কাৰণে খান্দি এই কিবা খাদান টাইপৰ কৰি পেলালে মানে। এতিয়া মাছ মৰাটো সম্ভৱ নহয়, বহুত দ হ'ল যে। এই বামবিলাকতে কিছুমান মাছ এনেকৈ জাল চাল মাৰে মানুহে, তেনেকৈ মাছ পায় আৰু সেই ওচৰতে দিনেশ সোণোৱাল বুলি কয়, তেখেতে মানে সেইডোখৰ ফিচাৰী কৰি পেলালে মানে। আধা বিল ফিচাৰীয়ে হয়। এতিয়া এইখিনিতে মানুহে মাছ জাল চাল মাৰি খায় আৰু মানে। এইখনে আমাৰ নগাহলা বিল। আমাৰ এই খান্দিব চাগে পুখুৰী দেই, জেগা চাই আছে। এইপিনে ভাত পানী খাই ইয়াৰ ৰাইজে ৰ'দো পোৱাইছে, লগতে বিভিন্ন ধৰণৰ ইয়াৰ আলোচনাত ভাগ লৈছে। তামোল চালিও খাই আছে, লগতে বিয়নি মেলাও। কাম কৰিব নোৱাৰে নহয়, বহুত দ একদম 20 ফুট 30 ফুট এনেকুৱা হেৰি আৰু পানী নীলা দেখো। পোৱালিকণক লৈ অকণমান বহি লৈছোঁ আৰু এতিয়া যাবগৈ লাগিব। ভিডিঅ'টো চাই যদি আপোনালোকে অলপ হ'লেও ভাল পাইছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।